মই লাচিতে কৈছো মোৰ সঘনাই নাম নোহালুইত পৰিয়া ডেকা দল। নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি 24 নৱেম্বৰ, আজি লাচিত দিৱস সকলোৱে জানে। আৰু আজি লাচিত দিৱসৰ উপলক্ষে মই যোৰহাটত থকা লাচিত মৈদাম তাত চাবলৈ যাম। বীৰ লাচিতজনক য'ত সমাধি দিয়া হৈছিল, আৰু লগতে ভাবিলোঁ আপোনালোককো লৈ যাওঁ বা আপোনালোককো দেখুৱাম সেই ঠাইখিনি। বলকচোন চাওঁ তেতিয়াহ'লে সেই লাচিত মৈদাম যোৰহাটত থকা। এয়া চাওক, আমি লাচিত মৈদাম পাইছোঁহি। এয়া মানুহৰ কিমান ভিৰ চাওক। এয়া চাওক, আমি লাচিত মৈদাম পাইছোঁহি। আপোনালোকক ইয়াৰ ভিতৰৰ মই কি আছে দেখাবলৈ চেষ্টা কৰিম। বলকচোন। মই লাচিতে কৈছো মোৰ সঘনাই নাম নোহালুইত পৰিয়া ডেকা দল। মই লাচিতে কৈছো মোৰ সঘনাই নাম নোহালুইত পৰিয়া ডেকা দল। বীৰ লাচিতৰ লাচিত মৈদাম বুলি এয়া চাওক, মই আপোনালোকক দেখাইছোঁ লাচিত মৈদাম। এয়া বীৰ লাচিতৰ মূৰ্তি। মই লাচিতে কৈছো মোৰ সঘনাই নাম নোহালুইত পৰিয়া ডেকা দল। লাচিত ভৱনৰ আমি ভিতৰলৈ যাওঁ। ইয়াত কি আছে তাকে চাওঁচোন।